নমস্কাৰ বন্ধু বান্ধৱীসকল চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰিচেণ্টলি অইল ইণ্ডিয়া লিমিটেডে কণ্ট্ৰেকচুৱেল জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ বাবে ভৰ্তি মুকলি কৰিছে। এই পদটো কেৱল অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিব। এই চাকৰিটোৰ সম্পূৰ্ণ তথ্য যেনে যোগ্যতা, বয়স, দৰমহা আৰু কিদৰে এপ্লাই কৰিব লাগিব আদি সকলো তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই চাকৰিটোৰ পদৰ নাম হৈছে কণ্ট্ৰেকচুৱেল জুনিয়ৰ ইঞ্জিনিয়াৰ। ইয়াত মুঠ 5টা পদৰ বাবে ভৰ্তি হ'ব। 5টাৰ ভিতৰত আনৰিজাৰ্ভৰ বাবে 3টা, STৰ বাবে 1টা আৰু OBCৰ বাবে 1টা পদ ৰিজাৰ্ভেশ্যন থাকিব। এই পদত নিযুক্তি সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল হ'ব। এই চাকৰিটোত এপ্লাই কৰিবৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছে প্ৰাৰ্থীসকলে ক্লাছ 10 পাছ কৰিব লাগিব আৰু তাৰ পাছত 3 বছৰ যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা পাছ হ'ব লাগিব। ইয়াৰ উপৰিও মিনিমাম 2 বছৰ অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰীত, ৰিফাইনেৰী, ফাৰ্টিলাইজেশ্যন বা পেট্ৰ'কেমিকেল ছেক্টৰত কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ বাবে বয়সৰ সীমা মিনিমাম 20 বছৰৰ পৰা মেক্সিমাম বয়স জেনেৰেলৰ বাবে 40 বছৰ, OBCৰ বাবে 43 বছৰ আৰু SC, STৰ বাবে 45 বছৰ হ'ব। বয়সৰ প্ৰমাণস্বৰূপে SSLCৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট হ'ব লাগিব। এই চাকৰিটো যিহেতু কণ্ট্ৰেকচুৱেল হয়, সেইবাবে ইয়াত প্ৰথমে 6 মাহৰ বাবে নিযুক্তি দিয়া হ'ব। তাৰ পিছত পুনৰ 6 মাহ এক্সটেনশ্যন কৰিব পাৰিব। টোটেল মেক্সিমাম এবছৰৰ বাবে কণ্ট্ৰেকচুৱেল থাকিব। এই চাকৰিটোৰ চিলেকশ্যন প্ৰচিডিউৰত কোনো ধৰণৰ ৰিটেন এক্সাম নাথাকে, কেৱল ৱাক ইন প্ৰেক্টিকেল আৰু স্কিল টেষ্টৰ লগতে এটা পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আৰু এইটো 12 আগষ্ট তাৰিখে দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত অনুষ্ঠিত হ'ব। আৰু ইয়াৰ বাবে একেদিনাই ৰাতিপুৱা 7টাৰ পৰা 9টাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইণ্টাৰভিউৰ কাৰণে লগত নিবলগীয়া প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল ডেট অফ বাৰ্থৰ প্ৰুফৰ বাবে SSLC এডমিট কাৰ্ড, ডিপ্ল'মা চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, OBC NCL চাৰ্টিফিকেট, যদি EWSৰ চাৰ্টিফিকেট আছে লগত লৈ যাব, যদি ডিজেবিলিটি চাৰ্টিফিকেট আছে লগত লৈ যাব, ৰিচেণ্ট পাছপৰ্ট ফটো এখন লৈ যাব। এই নথিপত্ৰৰ অৰিজিনেল আৰু ছেল্ফ এটেষ্ট ফটোকপি লগত লৈ যাব। এই চাকৰিটোৰ দৰমহা ফিক্স চেলাৰী 24,960 প্ৰতি মাহে পাবই। লগতে এটা 960 টকাৰ ভেৰিয়েবল এমলমেণ্ট প্ৰতিদিনৰ কামৰ বাবে পাব। মানে যদি 26 দিন কাম কৰে তেতিয়া প্ৰায় 49,920 টকালৈকে যাব পাৰে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নটিফিকেশ্যন অন ৰাখিব। ধন্যবাদ।